আসাম টাইম প্ৰগতি দৰ্শকসকলক জনাই আছো এই মুহূৰ্তত এক বিশেষ খবৰ যোৰহাট আৰক্ষীৰ নেতৃত্বত 119 নং অৰ্ধসামৰিক বাহিনীৰ সহযোগত ড্ৰাগছ বিৰোধী অভিযান গ্ৰেপ্তাৰ হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰী যোৰহাটত ড্ৰাগছ বিৰোধী অভিযান ডিএছপি স্মৃতিৰেখা ফুকনৰ নেতৃত্বত যোৰহাটত অনৈতিক কাম-কাজ মদ জুৱা ড্ৰাগছ সেৱনকাৰী সৰবৰাহ কৰা অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়তে আজি যোৰহাট আৰক্ষীৰ ডিএছপি স্মৃতিৰেখা ফুকনৰ নেতৃত্বত 119 নং অৰ্ধসামৰিক বাহিনীৰ সহযোগত অসম আজি এক গোপন অভিযানত যোৰহাটৰ চোলাধৰা ৰূপনগৰস্থিত এটা ভাড়াঘৰত ডিএছপি স্মৃতিৰেখা ফুকনৰ নেতৃত্বত চিআৰপিএফৰ 119 নং বেটেলিয়ন আৰু আৰক্ষীৰ যৌথ অভিযানত সন্দেহজনকভাৱে 21 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে 3টা খালী চাবোন বাকচ আৰু নগদ 5,850 টকা জব্দ কৰিবলৈ সক্ষম হয় এই মুহূৰ্তত জনাইছো যোৰহাট আৰক্ষীৰ নেতৃত্বত 119 নং অৰ্ধসামৰিক বাহিনীৰ সহযোগত ড্ৰাগছ বিৰোধী অভিযান গ্ৰেপ্তাৰ হৈছে এজন সৰবৰাহকাৰী ৱকজন যোৰহাটৰ চোলাধৰাৰ নিবাসী অমিতাভ বৰা ওৰফে আবু বুলি জানিব পৰা গৈছে খাবলৈ আনো অকণমান অলপ গোল্ডেন হিচাপে বক্স এইবোৰ পেকিং কৰে নাই জয়গুৰুতে পেকিং কৰে মই যাওঁ ন লৈ আহোঁ মই টেমাবোৰ লৈ আহোঁ মই 1800 টকা মানে মই খাওঁ নে নিজে দিওঁ মোৰ মাছৰ টকা লৈ জাম্পিঙৰ পৰা 22 গ্ৰামছ আমি ৰিকভাৰ কৰিছোঁ আৰু লগতে মানি ৰিকভাৰ কৰিছোঁ 5,850 টকা আমি ৰিকভাৰ কৰিছোঁ সোধপোছৰ এতিয়া কৰিমহে এতিয়া বাকী প্ৰচিডিংছখিনি বাকী আছে এতিয়া তাৰপিছত আমি গম পাম আৰু তেওঁ কাৰ লগত জড়িত হৈ আছে নামটো কি আবু তেওঁলোকৰ আমি এতিয়া যোনখন বাইক ইউজ কৰি আছে সেই বাইকখন আমি পাইছোঁ সেইখন আমি এতিয়া চিজ কৰিম তাৰপিছত আৰু এই পইচাখিনি পালোঁ আৰু এই চাবোনৰ বাকচখিনি পাইছোঁ কণ্টেইনাৰ সেইখিনিৰ পৰা গম পাইছোঁ যে তেওঁ আচলতে পূৰা বিজনেছটো তেওঁ কৰে আৰু মানে আমি জনামতে যোনখিনি পুলিচে ইনফৰমেশ্যন পাইছে সেইটো অনুসৰি তেওঁ মাছৰহাটৰ এজন ভাল মানে পেডলাৰ ড্ৰাগছ পেডলাৰ তেওঁ হিউজ এমাউণ্টৰ ড্ৰাগছ পেডলিং কৰে বুলি আমি অনুমান কৰিছিলোঁ সেইটো অনুসৰি আমি মাছৰহাটতো আমি তেওঁলোকৰ ঘৰত চাৰ্চ কৰিছিলোঁ আৰু এতিয়া তেওঁ ভাড়াঘৰত আমি চাৰ্চ কৰিছোঁ আৰু ভাড়াঘৰৰ পৰা এইখিনি বস্তু আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ ব্যুৰ ৰিপৰ্ট আসাম টাইম প্ৰগতি